মায়াত আবদ্ধ হৈ কত জনে পাহৰি গৈছে মানৱীয় আৰু পাহৰি গৈছে পৰীক্ষা দুষ্টম আৰু শান্তম পালক বাবে এই পৃথিৱীত যুগে যুগে মই পৰিচিত रुक्मिणी देवी मुख प्रतिरूपे पाबो कारणे दिने राते मोर बुझिছে সরো এম মনসা মই করি কিন্তু রুক্মিণীর মস্কর ভাবতে উদ্ভবে রুক্মিণীর ভয়ঙ্কর বাবু তের বন্ধু শিশু বালক বন বেকেরে করছে মন্ত্র আৰু এই ৰুদ্ৰতে গৈ ৰূপনবীৰ আৰু শিশু বালক গল্প